প্রখ্যাত গেরকিজন ছাঁটাই করা অভিযান বন্ধ করো। থলুয়া গেরকিজনক ছাঁটাই করা অভিযান বন্ধ করো। প্রখ্যাত গেরকিজনক কর্মরত 50 টাকা পয়সা দিয়ার ব্যবস্থা করো। ONGC কৃতপক্ষ দি 50 টাকা পয়সা কাটি থৈছে তাক দিয়ার ব্যবস্থা করো। আমার দাবি মানি ল। সদৌ সময়ত গেরকি সন্থা জিন্দাবাদ। ONGC কৃতপক্ষ যি সিদ্ধান্ত লৈছে তাক তীব্ৰ আমি বিৰোধিতা কৰিছো। থলুৱা গেৰকিজনক আমাক জীয়াই থাকিবলৈ সুবিধা প্ৰদান কৰক। সদৌ সময়ত গেৰকি সন্থা জিন্দাবাদ। সদৌ সময়ত গেৰকি সন্থা জিন্দাবাদ। আমাৰ দাবী মানি ল। কৰ্তব্যস্থলীত আমাৰ পোহৰ আৰু ফেন দিয়া ব্যৱস্থা কৰক। আজি প্ৰথমে আমি সকলো নিউজ চেনেললৈ আমি সদৌ সম্পাদিত গেৰকি সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আজি আমি জনাব বিচাৰিছোঁ ONGC জন্মলগ্নৰ পৰা থলুৱা গেৰক্ষীজনসকলে নিষ্ঠা সততাৰে কৰ্তব্য পালন কৰি আহিছে। তাৰ পিছতো ONGC কৰ্তৃপক্ষই থলুৱা গেৰক্ষীজনক ছাঁটাই কৰা অভিযান অব্যাহত ৰাখিছে। বাৰে বাৰে আমি তেওঁলোকক আবেদন নিবেদন কৰি আহিছোঁ। তাৰপিছতো তেওঁলোকে আশ্বাস দিয়ে, কিন্তু আমাৰ কাৰ্যকৰী একো নহয়। তেনেস্থলত আমাৰ পৰিয়াল হৈ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে। সেয়েহে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আজি আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমি হস্তক্ষেপ বিচাৰিছোঁ যে তেওঁ প্ৰশিক্ষণপ্ৰাপ্ত থলুৱা গেৰক্ষীজনসকলক ছাঁটাই কৰি যি থলুৱা বিৰুদ্ধে ONGC কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিছে তাক হস্তক্ষেপ কৰিব লাগে। আৰু বহিৰাজ্যৰ থলুৱা গেৰক্ষীজন ছাঁটাই কৰি বহিৰাজ্যৰ যি স্বীকৃতি দিয়া ব্যৱস্থা কৰিছে সেই সিদ্ধান্তক আমি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গেৰক্ষী জোৱানসকলে তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু লগতে ONGCত আজি 25 বেটেলিয়ান আৰু CSFক দোহাই দি বাৰে বাৰে তেওঁলোকে আমাৰ ওপৰত এই মাধমাৰ দি আছে। আজি আপোনালোকে চাব পাৰে য'ত গেৰক্ষীজনৰ ডিউটি আছে তাত আপোনাৰ লাইট এটা নাই, ফেন এখন নাই, আপোনাৰ খোৱা পানী এটোপা নাই, লেট্ৰিন এটা নাই, বাথৰুম নাই, একো নাই। কিন্তু য'ত CSF আৰু বেটেলিয়ান আছে আপোনালোকে য'ত চাই আহিব তাত সকলো সুবিধা প্ৰদান কৰিছে তেওঁলোকে। কিন্তু এনে অৱস্থাত থলুৱা জোৱানসকলে ইমান কষ্ট কৰাৰ বিনিময়তো তেওঁলোকক আজি জীয়াই থাকিবলৈ দিয়া নাই। তেওঁলোকক কি কৈছে, অন্ধকাৰ হেৰিয়ালৈ দহলৈ ঠেলি দিছে। গতিকে আমি স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আৰু থাৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়া সকলোকে আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ যে এই বিষয়টোৰ ওপৰত সকলোৱে হস্তক্ষেপ কৰে। কাৰণ থলুৱা গেৰক্ষীজনসকল যদি আজি ছাঁটাই কৰি দিয়ে ইয়াৰ পৰা অলৰেডি তেওঁলোকে 29/5/2023 54জন গেৰক্ষীজন ছাঁটাই কৰিব লাগে বুলি তেওঁলোকে অৰ্ডাৰ পাছ কৰিছে। গতিকে এইটোত আমি খুব দুখ প্ৰকাশ কৰিছোঁ। আৰু সকলো আমাৰ শিৱসাগৰ জিলাৰ যি জাতীয় সংগঠন আছে সকলোকো আমি আহ্বান কৰিছোঁ যে তেওঁলোকে আমাৰ হৈ থিয় দিয়ে, আমাৰ হৈ মান মাতে। তাৰ কাৰণে আমি আহ্বান কৰিছোঁ, যিহেতু আমাৰ গেৰক্ষীজনসকলৰ ভৱিষ্যত কি হ'ব আৰু ক'লৈ যাব তেওঁলোক। আজি ONGC জন্ম হোৱাৰ পৰাই ইয়াত কৰ্তব্য কৰি আছে। আপোনাৰ 700 টকা বা আহি আজি ধৰক আপোনাৰ 23,010 টকা পাইছেহি। তেনেস্থলত ONGCয়ে আমাক কি হেৰি কৰিছে, সুবিধা দিছে বা কি আমাক হেৰি দিছে। গতিকে আমি অসম চৰকাৰৰ পৰা সুৰক্ষিত হ'ম কেনেকৈ, আমাৰ নিৰাপত্তা ক'ত। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়টো হস্তক্ষেপ বিচাৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সকলো বিধায়ক হওক, জাতীয় সংগঠন হওক, সকলোকে আহ্বান কৰিছোঁ যে ONGC কৰ্তৃপক্ষই যি সিদ্ধান্ত লৈছে এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু থলুৱা গেৰক্ষীজনক ছাঁটাই কৰি যি আপোনাৰ বহিৰাজ্যৰ স্বীকৃতিক যিটো দিয়াৰ ব্যৱস্থা কৰিছে সেইটো অনতিপলমে বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু লগতে গেৰক্ষীজনসকলক ONGCয়ে কোনো অহা যোৱা বা মেডিকেল কোনো সুবিধা নাই, তাৰ ৱাচিং এলাউন্স নামৰ 50 টকা পইচা দিয়াৰ ব্যৱস্থা কৰিছিলে। আজি জন্মলগ্নৰ পৰা দি আহিছিলে। কিন্তু হঠাৎ আপোনাৰ আজি 3-4 মাহ আগত অক্টোবৰ মাহৰ পৰা ONGC নিৰাপত্তাৰ বিষয়ে নিজৰববীয়াকৈ এই 50 টকা পইচা কাটি ৰাখিছে। আৰু অন্য হাতে আপোনাৰ যোৰহাট, গোলাঘাট, নুমলীগড় আদি এনেকৈ অন্যান্য জেগাত এই পইচাটো দি আছে। গতিকে আমাৰ ডিষ্ট্ৰিক্ট কমাণ্ডেণ্টে অলৰেডি অথৰাই দিছে যে এই পইচাটো তেওঁলোকে পাই দিয়াৰ ব্যৱস্থা কৰক। কিন্তু ONGC কৰ্তৃপক্ষই এই বিষয়টো আজিলৈকে কোনো গুৰুত্ব সহকাৰে লোৱা নাই। আৰু জিলা উপায়ুক্তকো আমি অৱগত কৰিছোঁ, তেওঁলোকেও এইটো হেৰি কৰিছে। গতিকে আমি এই বিষয়টো যদি আমাৰ খুব কম সময়ৰ ভিতৰত যদি ONGC কৰ্তৃপক্ষই সমাধান নকৰে তেতিয়াহ'লে আমি গণতান্ত্ৰিক মাধ্যমে আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।